চাওঁতে পঞ্চায়ত ইলেকশ্যনটো আহিয়ে পালে। পঞ্চায়তৰ শাসনভাৰ চলাই নিওঁতে 5 বছৰ কেতিয়ানো শেষ হ'ল গমেই নাপালোঁ। এইবাৰো আমাৰ পঞ্চায়তটো যেনে তেনে হ'লেও জিকাই নিব লাগিব। টিকেটটো আকৌ বিচাৰিম বাপেকে। ছাৰলৈকে ফোন এটা কৰোঁ নেকি মই? কৰোঁৱে বাপেকে, টিকেটটো মোকে দিবলৈ কওঁ এইবাৰ। এইবাৰ যদি আকৌ জিকি যাওঁ নহয়, কি মজা লাগিব। এইবাৰ শুনিছোঁ বোলে মেম্বাৰ খেলিব লাগিব, মেম্বাৰ জিকিলেহে সভাপতি হ'ব পাৰি। ৰাইজে আকৌ ভোট দিয়ে নিদিয়ে বা মই এবাৰ হাৰিম নেকি আকৌ? একো নাই, পইচা মেলি দিম, গোটাই থৈছোঁ। ৰাজনীতি বিজনেছটো বৰ সুন্দৰ